নমস্কাৰ, মই এষ্ট্ৰগাইড অভিজিত তালুকদাৰ। বৃষ ৰাশি কালপুৰুষ কুণ্ডলীৰ দ্বিতীয় যিটো ৰাশি সেইটো হ'ল বৃষ ৰাশি আৰু ইয়াৰ অধিপতি হৈছে শুক্ৰ। বৃষ ৰাশিৰ জাতক জাতিকা সাধাৰণতে ধনী হয় কাৰণ ইয়াৰ অধিপতি হৈছে শুক্ৰ। ফেমিলি অৰিয়েণ্টেড হয়, ফেমিলিক খুব ভাল পায় আৰু সাধাৰণতে সকলো ব্যক্তিকে মৰমৰ দৃষ্টিৰে চায়, সকলোৰে লগত মিলা মিছা কৰি চলিব পাৰে। বৃষ ৰাশিৰ ব্যক্তিবোৰ সাধাৰণতে শান্ত হয়, কাজিয়া পেচাল হাই হুলস্থুলৰ লগত ইমান জড়িত নাথাকে আৰু যদি তেনেকুৱা হৈছে নিজে কিছু এভইড কৰে বা সেইটো মিলা মিছা কৰিবলৈ তেওঁলোকে চেষ্টা কৰে। আৰু বৃষ ৰাশিৰ যিখিনি লক্ষণ ক'লোঁ সেইখিনি লক্ষণ একেবাৰে ফলিব যেতিয়া লগ্ন আৰু ৰাশি দুয়োটা বৃষ হ'ব, তেতিয়া সেই ব্যক্তিজনৰ পাৰ্চনেলিটিত বৃষ ৰাশিৰ গুণাগুণ ভালকৈ উৎফুল্লিত হৈ উঠিব। ধন্যবাদ।